নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা ফ্ৰুট কাষ্টাৰ্ড ৰেচিপি যিটো একেবাৰে কম সময়তে ৰেডি কৰিব পাৰি আৰু তাৰ বাবে মই লৈছোঁ কেইটামান ফ্ৰুইটছ আঙুৰ লৈছোঁ ডালিম লৈছোঁ কাজু লৈছোঁ আৰু এটা কল সৰু সৰুকৈ কাটি লৈছোঁ আৰু দুটা সৰু আপেল লৈছোঁ সৰু সৰুকৈ কাটি এতিয়া মই এখন কেৰাহীত আধা লিটাৰতকৈ অলপমান কম গাখীৰ লৈছোঁ খিনি উতলিবলৈ দিম আৰু অলপমান গাখীৰ মই এটা বাটিত ৰাখি থম এতিয়া মই গাখীৰখিনি উতল অহালৈ অন্যটো বাটিত ৰাখি থোৱা গাখীৰখিনিৰ সৈতে কাষ্টাৰ্ড পাউডাৰখিনি ভালদৰে মিক্স কৰি লম ইয়াত মই 4 চামুচ কাষ্টাৰ্ড পাউডাৰ এড কৰিছোঁ আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি এড কৰিব পাৰে গাখীৰখিনিৰ লগত পাউডাৰখিনি ভালদৰে মিক্স কৰি ল'ব লাগে উতলিবলৈ দিয়া গাখীৰখিনি ভালদৰে লৰাই আছোঁ দেখিছে গাখীৰখিনি এতিয়া উতল আহিছে এতিয়া গাখীৰ আৰু কাষ্টাৰ্ড পাউডাৰৰ মিশ্ৰণখিনি অলপ অলপকৈ ইয়াত দি যাম আৰু এইখিনি লাহে লাহে লৰাই যাব লাগে আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেমিলিৰ মেম্বাৰ হৈ যাওক আৰু মোৰ চেনেলত মই ৰেচিপিৰ ভিডিঅ'ৰ উপৰিও মই মেকআপৰ ভিডিঅ' দিওঁ আৰু আপোনালোকেও জনাব আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায় আৰু কেনেকুৱা ভিডিঅ' বিচাৰে ময়ো দিবলৈ চেষ্টা কৰিম ঠিক আছে ভিডিঅ'টো শেষলৈকে চাই যাব এনেদৰে 10 মিনিটমান সময় লৰাই থাকিব লাগিব যেতিয়ালৈকে এইখিনি ডাঠ হৈ নাহে আৰু এতিয়া মই ইয়াত 3 চামুচ চেনি এড কৰিছোঁ
এয়া দেখিছে, এয়া ডাঠ হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম। এতিয়া ইয়াতে ফ্ৰুটছখিনি দি দিম। এতিয়া ৰেডি হৈ গ'ল মোৰ কাষ্টাৰ্ড। কেনেকুৱা পালে আজি ভিডিঅ'টো চাই জনাব। দেখিলেই কিমান কম সময়তে মই বনাই ৰেডি কৰি দিলোঁ। আপোনালোকেও বনাব, কোনোবা ঘৰলৈ আলহী আহিলে বনাই খুৱাব পাৰিব। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব সকলোৱে। আজিলৈ বাই বাই।